যাওঁগে নবনাও ভিডিঅ'। নমস্কাৰ, কি খবৰ আপোনালোক সকলোৰে? ভাল, মুখৰ ভাল, আৰু আপোনালোকে চাইছে অসম হিৰো, আৰু অসম হিৰোলে মই সকলোকে স্বাগতম জনাইছো। তো আজি বহুত দিনৰ পাছত এটা ৰোষ্টিং ভিডিঅ' বনালো, আৰু আজি ৰোষ্টিঙৰ ভিডিঅ'টো নিশ্চয় সকলোৱে ভাল লাগিব বুলি আশা কৰিছো। তো তাৰ আগতে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলো মাৰি দিব, আৰু মোৰ ভিডিঅ'টো চাই থাকিব। তো কেনেকুৱা লাগে তো আজিলে ভিডিঅ'টো চাওক আৰু আৰম্ভ কৰো নে কি কয়? सैया ये मुड़ी हमारी भैया हाय मैं तो मर गई दया वो दे गए हम का हिक Awesome guys, এডক মই কি বুলি কম, মানে মই অলৰেডি আজিকালি মই এনেকুৱা বিলাকে মানে ওলাই আই হোপ মানে জীৱনটোত এতিয়া ল'ৰা বোলা বস্তুটো মানে সংখ্যাটো কমি গৈ মেলি এতিয়া হিজৰাবিলাক বেছি ল'ব গে, আৰু আই হোপ যে ল'ৰা জনজাতিটো এনেকে খতম হ'ব কাইলৈ পৰহিলে। খতম আছে, কাহিনী খতম আছে গাইজ, ল'ৰা মানুহ কাহিনী খতম আছে। কৈছোৱে ল'ৰা মানুহ কাহিনী খতম আছে, একো লাভ নাই, এতিয়া জীয়াই থাকি লাভ নাই, ডুবি গৈছা। চাইয়া হেনো তাৰ হা, চাইয়া, কিন্তু তাৰ লাগি আছে ডাঙৰ ডাঙৰ আপেল দুটা। मेरे हाथ में है जो मेहंदी बस नाम उसी का लेंदी वो खोया का কেলা মেহেন্দি আছিল নে, কেলা তাৰ পেটে আছিল নে, তাৰ কেলা দাড়ি আছিল নে, তাৰ সি এটা ছোৱালী আছিলে, কেলা মই একো বুজিয়ে নাপালো বে, কি মানে এইবোৰ? तू समझा? हाँ नहीं तू समझा नहीं। মা কসম গাইজ, কি বে কি এইবিলাক কি মানে? এইটো চাওক গাইজ, মা কসম মই ভাবিছো বিদ্যা খাই গৈছো, মই ছোৱালী হয় বুলি ভাবিছো যেতিয়া ভিডিঅ'টো মই হেৰি কৰিছিলো। মানে কসমছে এইবিলাক আজিকালিৰ যুগত এই ল'ৰা জনজাতি একেবাৰে খতম হৈ গৈছে, মানে একেবাৰে ল'ৰাই কম নে হিজৰাই কম নে ছোৱালীয়ে কম নে, মই কি কম, একো মানে ভাষা নাই, এইটো ক'বলৈ ভাষা নাই। ইয়াক তোমালোকে কমেণ্টত গালি দিয়া, ইয়াক মই গালি দিলে মই গালিয়ে নিদিওঁ কেলা, এইবিলাক ভিডিঅ'ই নবনাম কেলা, মই যাওঁগে।